হে এভৰিৱান হেপী হোলী সকলোকে মোৰ ফালৰ পৰা হোলীৰ শুভকামনা যাচিলোঁ দেই। আৰু আজি হোলীৰ নেক্সট ডে আৰু আজি মই হোলী চেলিব্ৰেশ্যন কৰিম মোৰ মাহঁতৰ ঘৰৰ পৰা। যিহেতু এতিয়া দুপৰীয়াই হ'ল, 12টা 12:30 বাজি গ'ল, গতিকে গুড আফটাৰনুন হ'বলৈ হ'ল। আৰু আহিম বুলি একো প্লেনিং নাছিলে যিহেতু, গতিকে পাপাই গৈ লৈ আহিলে ঘৰৰ পৰা। আৰু আহি দেখিছে নহয় ৰাস্তাতে টমটমৰ পৰা ভিডিঅ' কৰিছোঁ। এয়া সকলোৱে গোঁসাইৰ লগত আগবাঢ়ি আহিছিলে আৰু এনেকৈ ভিডিঅ' কৰিলোঁ অলপমান। আৰু আহি কিনে ঘৰ পালোঁ, যিহেতু এয়া ঘৰৰ সন্মুখতেই একদম এয়া দেখিছে নহয় সকলো মহিলাসকলে মিলি কিনে এনেকৈ হোলী খেলিছে। আৰু সকলোৱে গোঁসাই আহিবৰ কাৰণে দুৱাৰদলিত নিজৰ পদূলিৰ মুখত এনেকৈ চাকি ধূপ জ্বলাই ধূনা জ্বলাই সকলোৱে আদৰণি জনাবৰ কাৰণে এনেকৈ ৰাস্তাৰ কাষতে ৰখিছে। আৰু তাৰে মাজত অকণমান এয়া ধেমালি কৰিছে, অকণমান দেখাই দিলোঁ আপোনালোককো ধেমালি কৰাখিনি। আৰু এনেকৈ গোঁসাইৰ বাবে সকলোৱে ৰৈ আছে। মই ভাবিলোঁ অলপ এটা ক্লিপ ৰাখি থওঁ, যিহেতু প্ৰত্যেক বছৰে এনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই, যিহেতু সেইবাবে অকণ দেখাই দিলোঁ। আৰু এয়া আমাৰ দুৱাৰদলি, আৰু এয়া বিনায়কে ককাকৰ লগত আছে, আৰু এয়া আঞ্চুমান। আৰু ভাবিলোঁ নাহোঁ বুলি, কিন্তু বিনায়কৰ কাৰণে আহিবলগীয়া হৈ গ'ল। সি যিহেতু এনজয় কৰিছে, বহুত এনজয় কৰিছে সি। আৰু অলপ মোকো দেখাই দিলোঁ দেই। সেয়ে অলপমান এনজয় কৰিলোঁ বাৰু, অলপ নহয় বহুতখিনি এনজয় কৰিলোঁ। মোতকৈ এনজয় কৰিছে মোৰ ল'ৰাই, মানে বিনায়কে। আৰু তাৰ যিহেতু এইবাৰ ছেকেণ্ড টাইম হোলী, মানে জানা বুজা হোৱাৰ পৰা ক'ব গ'লে এইবাৰ ফাৰ্ষ্ট টাইম। কাৰণ কিয় যোৱা বছৰ সি বহুত সৰু আছিলে, যিহেতু সি 1 মান্থৰ আছিলে, সেইবাবে সি একো বুজি পোৱা নাছিলে। এইবাৰ সি বহুত এনজয় কৰিছে, কাৰণ গোঁসাই আহোঁতে যিহেতু ঢোল বজায়, তাল বজায়, পৰতাল বজায়, সকলো বজায়, সি বহুত এনজয় কৰিছে। বহুত ভাল লাগিলে এনেকুৱা বিনায়কক সুখী দেখি, অলপমান সুখ দিবলৈ পালোঁ। আৰু এয়া সকলোৱে এনেকৈ ৱেইট কৰি আছে, গোঁসাই আহিব গোঁসাই মূৰত হোলী দিব। একচুৱেলি এইবাৰ আগদিনাখন যিহেতু গোঁসাই ঘূৰাই, এইবাৰ আগদিনাখন নাহিলে, গতিকে সেয়াই অলপমান লেট হ'ল আহাত, গোঁসাইও অহা লেট হ'ল। আৰু ভাগ্য ভাল, মই গোঁসাই অহাৰ আগে আহি পেলাই ঘৰ পালোঁহি। বহুত আশা আছিলে গোঁসাই ঘূৰোৱাত চাবলৈ কাৰণে, ভিডিঅ' কৰিবৰ কাৰণে আৰু আপোনালোকো দেখাবৰ কাৰণে, যিহেতু যোৱা বছৰ দেখাব নাপালোঁ, বিনায়ক সৰু আছিলে আৰু ময়ো অলপ অসুস্থ হৈ আছিলোঁ, যিহেতু সেইবাবে দেখাব নোৱাৰিলোঁ। আৰু এইবাৰ দেখাই দিলোঁ। চাওক, আমাৰ বিনায়কক চাই কিনে বহুত ইণ্টাৰেষ্টিং পাব দেই আপোনালোকে। আমাৰ বিনায়কে মানে ৰঙীন ৰং দেখি, ৰঙীন পিচকাৰী দেখি বহুত এনজয় কৰিছে। আৰু এই আমাৰ নিহাৰ, আৰু দেখিছে নহয় বিনায়কৰ ডান্স, সি ঢোলৰ তালৰ চেৱত একে ৰখিবই পৰা নাই, একদম মাকৰ দৰে। আৰু এয়া আমাৰ গাঁৱৰে নামঘৰৰ গোঁসাইৰ আগমন। যিহেতু হোলীৰ সদায় পাছদিনাখন, যোনদিনাখন হোলী গোঁসাই মূৰত হোলী দিয়া হয়, সেইদিনাখনেই গোঁসাই ঘূৰোৱা হয়। কিন্তু এইবাৰ হ'ল ছেকেণ্ড ডেট, মানে হোলীৰ ছেকেণ্ড দিনাখন গোঁসাই ঘূৰাইছে। মোৰ কপালখনে হয়তো কিজানি ভালেই, কাৰণ আগদিনাখন আহিব পৰা নাছিলোঁ মই। পিছদিনাখন পাপাই গৈ পেলাই লৈ আহিলে, তাকো নাহোঁকৈ অহা হ'ল, যিহেতু খুবেই ভাল চাগে মোৰ কপালখন। আৰু আহি কিনে গোঁসাইক লগ পালোঁ, আৰু সেয়াই সকলোৱে আহি কিনে হোলী লগালে। যিহেতু ধুনীয়াকৈ আহিছিলোঁ ঘৰৰ পৰা সাজি পাৰি, আহিবলৈ মনটো আছিলে, কিন্তু পাৰ্মিশ্যন পোৱা নাছিলোঁ, সেইবাবে অহা হোৱা নাছিলে। আৰু এয়া দেখিছে নহয় আমাৰ গাঁৱৰে নামঘৰৰ সকলো ভকতে মিলি কিনে এনেকৈ গোঁসাইক আদৰণি কৰি আনিছে ঢোল তালেৰে সকলোৱে। আপোনালোকৰ ফালে কেনেকুৱা নিয়মেৰে কেনেকৈ আগুৱাই আনে অলপমান কমেণ্ট কৰি জনাবচোন। আৰু এয়া দেউতাক আমাৰ ভকতে এনেকৈ আহি পেলাই হোলী লগাইছে। খুব ভাল লাগে নহয় জানো, এনেকৈ সকলোৱে মিলি ৰঙৰ দিনটো উদযাপন কৰিবলৈ, সকলো আপোনবিলাকৰ লগত মিলি জুলি ৰং ধেমালিৰে খেলাটো। একচুৱেলি হোলীৰ উৎসৱটোৱে ধুনীয়া নহয় জানো, সকলোৱে মিলি কিনে এনেকৈ ৰঙেৰে খেলা, সকলোৱে মিলি কিনে এনেকৈ লগ হোৱা, ইমান ভাল লাগে নহয় জানো। এনেকৈ যিহেতু লগ হোৱা নহয়েই, কিন্তু আজিৰ দিনটোত সকলোৱে আহিব ঘৰে ঘৰে, সকলোৱে এনেকৈ ৰং লগাব, কিমান ইণ্টাৰেষ্টিং। মোৰ এই দিনটো খুবেই ভাল লাগে। কোনে ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব দেই। আৰু এয়া দেখিছে নহয়, এয়া মোক হোলী লগাই আছিলে, সেইবাবে মই কেমেৰাটো তললৈ গুচি গ'ল, আৰু মানে দেখাবলৈ কাৰণে নহ'লেই, যিহেতু হোলী লগাই আছিলে মুখত। আৰু এই বিনায়ককো এটা ফুট দিছিলে, আৰু সৰু বাচ্ছাবিলাকে অলপমান গালত লগাই দিছে। যিহেতু ফাকু বোলে খেলিব লাগে, যিহেতু বসন্তৰ ছিজন এইটো, অলপমান খেলিব লাগে, যিহেতু বিনায়কক অকণমান চুৱাই দিলোঁ। আৰু এয়া গোঁসাই আহিছে, আৰু এয়া আমাৰ আঞ্চুমানক হোলী লগাই দিছে ভকতে। আৰু আহি পেলাই দুৱাৰদলিত আমাৰ গোঁসাই আহিছে আৰু দেই।
কৃষ্ণ সকলোকে যেন ভালে ৰাখক আপুনি, তাকেই শুভকামনা যাচিলোঁ। আৰু এয়া মায়ে অকণ হলি দিছে গোঁসাই মূৰত। মই নিদিলোঁ, কাৰণ কিয় যিহেতু ঘৰৰ পৰা আহোঁতে কিবা কিনি অলপমান খাই আহিছিলোঁ, অলপ বেয়া লাগিলে গোঁসাই মূৰত হলি দিবলৈ। সেইবাবে ভকতে মানে ক'ব গ'লে দাদাই হয়, এয়া ফুট দিলে ভাল লাগিলে, বিনায়কো ফুট দিলে ভাল লাগিলে। এনেকৈ দিনটো বহুত উদযাপন কৰিলোঁ। সকলো গাঁৱৰ মানুহ আহিলে, এয়া মাক ধৰি কিনে ৰং লগাইছে, খুব ভাল লাগে নহয় জানো। আৰু এয়া হলিৰ মাজত ময়ো অলপ নিজৰ মুখখন চালোঁ, আৰু এজনী মাইনা আহি ক'ব চাবতে চাওঁ, মেজেণ্টিখিনি চাওঁ। নিজৰ গালখন চালে যে কি হৈ গ'ল মেজেণ্টি লগাই, আৰু এয়া আঞ্চুমান বহুত এনজয় কৰিলোঁ দেই। সো গাইজ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে, কোন ঠাইৰ পৰা চাই আছে, এটা কমেণ্ট বক্সত কমেণ্ট কৰি দিব, মোৰ ভাল লাগিব। আৰু আজিলৈ বাই বাই, টাটা, টেক কেয়াৰ, এনজয় অসম।